ফ্ৰেণ্ডসকল, মই এতিয়া মন্দিৰৰ পৰা আহি পালোঁ। মন্দিৰৰ পৰা আহি পাই ভাত পানী খাই মেলি আজৰি হৈ একেবাৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই আপোনালোকক এটা বস্তু দেখাম, কেনেকুৱা লাগিছে জনাব হা। বস্তুটো হ'ল এখন ব্লেংকেট হয়, মানুহজনে অৰ্ডাৰ দিছিলে। কেনেকুৱা লাগিছে জনাব হা। নতুন ব্লেংকেট লৈ ল'ৰাই একদম শুব বিচাৰিলে শুলেই। ফ্ৰেণ্ডসকল, বহু দিনৰ পৰা মোৰ এটা প্ৰব্লেম হৈছিল। প্ৰব্লেমটো হ'ল মোৰ বহুত চুলি সৰিছিল। মোৰ হাজবেণ্ডে ফ্লিপকাৰ্টৰ পৰা মোক এটা বস্তু আনিছিল। বস্তুটো হ'ল এইটো। ইয়াৰ নাম হৈছে ফলিহাৰ। ইয়াৰ দাম 540 টকা। ইয়াত 30টা টেবলেট থাকে। প্ৰতিদিনে এটাকৈ খাব লাগে। মই বৰ্তমানলৈকে এসপ্তাহ ইউজ কৰিছোঁ, কোনোবা এসপ্তাহতে বহুত ভাল ৰিজাল্ট পাইছোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাওঁ, যিহেতু মই আপোনালোকৰ লগত সকলো কথা শ্বেয়াৰ কৰোঁ। মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ, আপোনালোকৰ সুবিধা অনুযায়ী এমেজন বা মিছ'ৰ পৰা ল'ব পাৰে। ফ্ৰেণ্ডসকল, মৰ্ণিং কালি মই আকৌ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, বহুত কাম থাকিলে। কথা হ'ল, কালি মোৰ মানুহজন কামৰ বাবে বাহিৰত থাকে। কালি মোৰ মানুহজন আহিছে, কিন্তু নোকোৱাকৈ আহিছে। মোক এনে বোলে চাৰপ্ৰাইজ দিয়ে, সেইকাৰণে নোকোৱাকৈ আহিছিল। সেইকাৰণে আৰু কালিৰ পৰা মনটো বহুত ভাল আৰু। এতিয়া মই আপোনালোকক বস্তু এটা দেখাম। বস্তু মানে এতিয়া মই পাকঘৰত যাম, কিনো বনাওঁ আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকক।